Hello friends, যদি আপোনাৰ হাতত এখন টেকনোৰ স্মাৰ্টফোন আছে তেতিয়াহ'লে আপুনি এইটো ভিডিঅ' নিশ্চয় চাব, কাৰণ মই এইটো ভিডিঅ'ত কৈ কম টেকনোৰ হাইডেন ফিচাৰ্ছ, টেকনোৰ গোপন ফাইল ছেটিং। তো আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা ঘণ্টিটাও বজাই দিব, যাতে আপুনি পৰৱৰ্তী ভিডিঅ'সমূহৰ আপডেট পাই থাকে। তো বলক আমি ভিডিঅ'লৈ আগবাঢ়ো। তো আজি আমি ক'ম যে টেকনোত কিছুমান ফিচাৰ্ছ আছে যিবিলাক বহুত উন্নত ছেটিংছ দিছে, যেনেকুৱা কুইক চাৰ্চ। মই এখন কুইক চাৰ্চৰ বিষয়ে ক'ম, আৰু ইয়াতে আগতে মই ডিটেইলছ ক'ম। ইয়াৰ আগতে মই ক'লিছোঁ যে মই কোনটো হেণ্ডছেট ইউজ কৰি আছোঁ। আচলতে মই আপোনাক দেখুৱাই দিছোঁ। মোৰ হেণ্ডছেটটো হৈছে টেকনো camon i, আৰু মডেল নাম্বাৰ হৈছে টেকনো IN5, আৰু এণ্ড্ৰইড ভাৰ্চন হৈছে 7.0। এইটোৱে মোৰ হেণ্ডছেটৰ মডেল হয়। আৰু ছেটিং এতিয়া আগবাঢ়ো ছেটিংসমূহলৈ। যে কুইক চাৰ্চ কি হয়, প্ৰথমতে মই কুইক চাৰ্চৰ বিষয়ে ক'ম। যে কুইক চাৰ্চ এনেকুৱা এটা বস্তু, যদি আপোনাৰ স্ক্ৰীনৰ পাৱাৰটো পাৱাৰটো অফ থাকে, তেতিয়াহ'লে আপুনি যদি আপোনাক কেমেৰা লাগে, স্ক্ৰীন লক কৰাৰ আগতে যদি আপোনাক কেমেৰা লাগে, তেতিয়াহ'লে আপুনি চিম্পলি এটা আঙুলিৰে আপোনাৰ স্ক্ৰীনৰ ওপৰত চি লিখিব, লগে লগে কেমেৰা আহি যাব। আৰু যদি আপোনাক মিউজিক লাগে, আপুনি মিউজিক এম লিখিব, আহি যাব। যদি হোৱাটছএপ লাগে, আপুনি W লিখিব, আহি যাব। আৰু ইয়াতে বহুত আছে, এইটো এনাবল কৰিব পাৰি। আমি ইয়াত আৰু কিবা কিবি লগাব পাৰোঁ, কিন্তু মোৰ প্ৰয়োজন নাই। বি লিখিলে ফোন আহিব, তো বলক এইটো কৰি আৰু এনাবল কৰিব পাৰে আপুনি, মোৰ নালাগে, মই ৰাখি দিছোঁ। আৰু ইয়াতে আছে ডাবল ক্লিক টু ব্ৰডকাষ্ট। এইটো আচলতে যদি আপোনাৰ কিবা লাগে ৱেডাৰ এটা আছে, যে ডাবল ক্লিক এগেইন উইথিন এ মিনিট টু ব্ৰডকাষ্ট ৱেডাৰ্ছ। যদি আপোনাৰ ব্ৰডকাষ্ট ৱেডাৰৰ বিষয়ে লাগে, তেতিয়াহ'লে আপুনি এড কৰিব, লগে আহি যাব। আৰু মই দ্বিতীয় ছেটিং কৈ আছোঁ, যে যদি আপুনি মিউজিক শুনি আছে, আপোনাৰ মোবাইলত মিউজিক শুনি আছে, আৰু আপুনি কিবা এটা পৰিস্থিতি পৰি গ'লে যে মিউজিকটো অফ কৰিব লাগে, হঠাতে অফ কৰিব লাগে, তো আপুনি ইমান জলদি কৰিব নোৱাৰে, কাৰণ আপোনাৰ প্ৰথমতে স্ক্ৰীনৰ লকটো খুলিব লাগিব, তাৰপিছতে আপুনি মিউজিকটো অফ কৰিব পাৰিব। তো বলক নালাগে এনেকৈ, আপুনি চিম্পলি যদি আপোনাৰ টেকনো ইউজাৰ্ছ হয়, আপুনি ওপৰৰ পৰা তলফালে আঙুলিৰে শ্লাইডকৈ টানি দিব, অফ হৈ যাব। আৰু যদি মিউজিক চেঞ্জ কৰিব লাগে, তেতিয়াহ'লে বাফলৰ পৰা সকলোৱে টানি দিব, মিউজিক চেঞ্জ হ'ব। তো বলক এইটো বহুত ভাল লাগিল ট্ৰিকটো। আৰু আছে যে ফ্লিপ মড কি হয়, যদি আপুনি ক'ৰবাত আছে, বলক আপুনি কোনো এটা মিটিঙত আছে, তেতিয়া আপোনাৰ এটা কল আহিল, যিটো আপোনাৰ লগে লগে চাইলেঞ্চ কৰিব লাগে, কিন্তু আপুনিতো ইমান সোনকালে কৰিব নোৱাৰে। তো আপুনি কি কৰিব, আপোনাৰ ফোনটো ওলোটা কৰি দিব, তলফালে কৰি দিব, তেতিয়াহ'লে লগে লগে চাইলেঞ্চ হৈ যাব। আছিল ফ্লিপ মডৰ কাম। আৰু এইটো চবচে বঢ়িয়া দিছে, যে টেকনো টেক স্ক্ৰীনশ্বট উইথ 3 ফিংগাৰ্ছ। যদি আপোনাৰ ফিংগাৰ প্ৰিণ্ট ল'ব লাগে, আপুনি যদি স্ক্ৰীনশ্বট ল'ব লাগে, তেতিয়াহ'লে আপুনি কি কৰিব, যে বেলেগ ফোনৰ নিচিনা আপুনি পাৱাৰ বাটন বা ভলিউম বাটন একেলগে প্ৰেছ কৰি আপোনাৰ স্ক্ৰীনশ্বট ল'ব নালাগে। জাষ্ট আপুনি 3 ফিংগাৰ আপোনাৰ স্ক্ৰীনৰ ওপৰত ৰাখিব, ৰাখি ওপৰৰ পৰা তলফালে চাইকৈ টানি দিব, আপোনাৰ স্ক্ৰীনশ্বট লৈ ল'ব, এনেকৈ। আৰু স্লিপ কভাৰ, এইটো হৈছে যে কভাৰ স্লিপ উইথ পাল্ম টু চাইলেঞ্চ ইনকামিং কলছ। যদি আপোনাৰ ফোনত যদি কল আহে, তেতিয়াহ'লে আপুনি যদি আপোনাৰ ওপৰৰ স্ক্ৰীনৰ মাইকৰ ওপৰত যদি আপুনি এনেকৈ ৰাখি দিয়ে, তেতিয়াহ'লে আপোনাৰ মোবাইলটো এনেই চাইলেঞ্চ হৈ যাব। এইটো আছিল এইখিনি। আৰু এটা আছে ইয়াতে, যদি আপুনি আপোনাৰ ফাইলসমূহ চিকিউৰ কৰিব ৰাখিব বিচাৰে, তেতিয়াহ'লে কি কৰিব লাগে, কিবা এপছ লক ব্যৱহাৰ কৰিব লাগে, বেলেগ কিবা এপ্লিকেশ্যন ব্যৱহাৰ কৰিব লাগে আপোনাৰ ফল্ডাৰসমূহ ছেভ কৰাৰ কাৰণে। কিন্তু ইয়াতে এটা ছেটিংছ দিছে, মই আপোনাক দেখুৱাই দিছোঁ, কোনো এপ্লিকেশ্যন নালাগে। এটা দিছে ফিংগাৰপ্ৰিণ্টছ, প্ৰত্যেকটা এপ লক থাকিব। তো ফিংগাৰপ্ৰিণ্ট মেনেজমেণ্ট, এইটোত আপুনি ক্লিক কৰিব, কৰাৰ পিছত আপুনি এটা কিবা এটা দিব, মই দিছোঁ। তাৰপিছত চাওক, দ্বিতীয় নম্বৰটো আছে এক্সেছ এপ লকছ, যিটো এপ লক আছে তাৰ বাহিৰেও আমি সকলো ফল্ডাৰ আমি লক কৰি থ'ব পাৰোঁ।
মই গোটেইবিলাক থৈ দিছোঁ যিবিলাক লাগে। মই আপোনাক দেখুৱাই দিছোঁ কেনেকৈ। বলক মই ইমেজত গ'লোঁ, যোৱাৰ পিছত ইমেজত হোৱাটছএপত গ'লোঁ, এইটোত মানে নাই বৰ্তমান, ইউটিউবত গ'লোঁ, ইউটিউবত নাথাকিব মই জানো, ইউটিউব মানে অলপ আগতে খোলা আছিলে মই বেলেগ কিবা এটা লৈ যাওঁ। কন্ট্ৰল কৰা আছে মোৰ ভালকৈ মনত নাই, কিন্তু হ'ব চাওঁ ইনষ্টাগ্ৰাম চাওঁটো আছে নে নাই, আছে চাওঁ। মানে ইনষ্টাগ্ৰাম কৰিছিলোঁ, মানে কোনেও ইয়াৰ ভিতৰত সোমাই নাযায় যেতিয়ালৈকে মোৰ ফিংগাৰপ্ৰিণ্টটো নিদিওঁ, তেতিয়া দিলেহে আমি সোমাব পাৰোঁ ভেৰিফাই। তো এইটোৱে আছিল এটা বঢ়িয়া ট্ৰিক্স। আৰু আজি ভিডিঅ' এইখিনিলৈকে। যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। তো মই এনেকুৱা ভিডিঅ' আৰু আহি থাকিম। তো আজিৰ ভিডিঅ'লৈকে এইখিনিলৈকে আছিল, আৰু পৰৱৰ্তী ভিডিঅ' আৰু ফিচাৰ্ছটোৰ বিষয়ে মই পৰৱৰ্তী ভিডিঅ'ত ক'ম। থেংক ইউ।